চতুৰ্থ মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভাষাৰ পাঠ নং 2 পানী আৰু জুইৰ আখ্যান অৰ্থাৎ এটা পাঠ তোমালোকে দ্বিতীয় শ্ৰেণীত পাইছিলা বেলি আৰু বতাহৰ কাজিয়া নহয় জানো গতিকে তেনে ধৰণৰে এটা পাঠ য'ত নেকি আমি পানী আৰু জুইৰ এটা কাজিয়াৰ বিষয়ে জানিম বা পানী আৰু জুইৰনো কেনেকৈ শেষত মিল হ'ল আৰু তাৰ পৰিণতি কি হ'ল এই সকলোবোৰ আমি কথা জানিম এই পাঠটোৰ দ্বাৰা পাঠটো তোমালোকক পঢ়াই দিয়াৰ লগতে ইয়াৰ প্ৰশ্ন উত্তৰবোৰ আমি সমাধান কৰিম তোমালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ লাইক কৰি শ্বেয়াৰ কৰি দিবা এতিয়া আমি ইয়াত চাওঁ আহাচোন ইয়াতে দিছে এইটো অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত লোককথা মানে এই কাহিনীটো ইয়াত যেটো কাহিনী আমি পঢ়িম সেইটো আমাৰ অসম আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম কিন্তু এই কাহিনীটো আমাৰ অসমৰ কোনো লোককথা নহয় বা অসমত প্ৰচলিত কোনো লোককথা নহয় এই লোককথাটো হৈছে আমাৰ অসমৰ বাহিৰৰ এখন ৰাজ্য কিন্তু আমাৰ ভাৰতবৰ্ষৰ অধীনস্থ অৰ্থাৎ আমাৰ দেশৰ ভিতৰৰ এখন ৰাজ্য অৰুণাচল আৰু অৰুণাচলৰ এটা লোককথাৰ আধাৰত প্ৰচলিত এই কাহিনীটো আজি আমি পঢ়িম আৰু এইটো জনজাতীয় কাহিনী গতিকে এই কাহিনীটোৰ লগতে আৰু কিছুমান কথা আমি জানি লওঁ আহাচোন সমাজৰ উন্নতিৰ বাবে সকলোৱে মিলা প্ৰীতিৰে থকা প্ৰয়োজন এইটো সঁচা কথা আমি যদি সমাজ এখনত বাস কৰি থাকো কাজিয়া কৰাৰ পৰিৱৰ্তে আমি সকলো যদি মিলা প্ৰীতিকে থাকো তেতিয়াহ'লে আমাৰ সকলোবোৰ সমস্যা আমাৰ উভয়ৰে কি হৈ যাব সমাধান হৈ যাব কেতিয়াবা দুটা বেলেগ বেলেগ ফৈদৰ মাজত বিভেদ সৃষ্টি হ'ব পাৰে বেলেগ বেলেগ ফৈদ মানে বেলেগ বেলেগ দুটা আমি যদি ইংৰাজীত কওঁ পাৰ্টি বেলেগ বেলেগ পাৰ্টি বা বেলেগ বেলেগ দল দুটা কোনো দলৰ মাজত কি হ'ব পাৰে কাজিয়া সৃষ্টি হ'ব পাৰে বা বেলেগ বেলেগ দুটা পাৰ্টিৰ মাজত কাজিয়া সৃষ্টি হ'ব পাৰে তেতিয়া সমাজে সমাধান উলিয়াই শান্তি ৰক্ষা কৰে আৰু এনে ক্ষেত্ৰত যেতিয়া দুটা ফৈদৰ মাজত কাজিয়া লাগে তেতিয়াহ'লে ইয়াৰ সমাধান বা শান্তি ৰক্ষা কৰিবলৈ কোন আগুৱাই আহিব লাগিব সমাজৰ মানুহে আগুৱাই আহিব লাগিব আৰু ৰক্ষা কৰে অৰ্থাৎ শান্তি ৰক্ষা কৰে এবাৰ পানী আৰু জুইৰ মাজত নিজৰ শক্তি বানানটো তালব্য খ কয় তয়ক্ত তাত হচৈকাৰ ক কয় তয়ক্ত মানে কৰ লগত দন্তিয়াত যুক্ত হ'লে তেতিয়া তাক ক'ব কয় তয়ক্ত শক্তিক লৈ বিবাদ সৃষ্টি হ'ল আৰু সৃষ্টি বানানটো দন্তিয়া খত ৰিকাৰে শ্ৰী মূৰ্ধনীয়া হয়তয়ষ্ট তাত হৰ্ষৈকাৰ মূৰ্ধনীয়া খ আৰু মূৰ্ধনীয়া ত যুক্ত হৈছে গতিকে সৃষ্টি হ'ল ফলত চাৰিওফালে হাহাকাৰ লাগিল সমাজে কেনেকৈনো ইয়াৰ মীমাংসা কৰিলে পঢ়ু আহা গতিকে ইয়াত পঢ়ু আহা বুলি কৈছে আৰু এই যে চিত্ৰটো তোমালোকে দেখিছা এইটো হৈছে ইয়াতে থুলমূলকৈ এটা পানীৰ চিত্ৰ দেখুৱাইছে এইটো হৈছে বেলি জুইৰ চিত্ৰ আগতে তোমালোকে বেলি আৰু বতাহ পাইছিলা এবাৰ পানী আৰু কিহৰ জুইৰ মাজত কাজিয়া গতিকে এইটো হৈছে জুই এইটো হৈছে পানী আৰু এয়া চোৱা মানুহবোৰৰ কি দুৰ্গতি হৈছে কোনোবা হয়তো জুইত পুৰি গৈছে কোনোবা পানীত ডুবি গৈছে মানুহবিলাক পলাই পত্ৰং দিছে নহয়নে এই গোটেই মানুহবিলাকে পলাই আছে চোৱা এয়া চাওঁ মানুহ কি হৈছে দুৰৱস্থা পৰি গৈছে হয়নে বাৰু কোনোবা চোৱা ইয়াত জুইত জ্বলি গৈছে জুই আৰু পানীৰ যদি খং উঠে কি অৱস্থা হ'ব পাৰে আচ্ছা তাৰপিছত এতিয়া আমি পঢ়ো আহা জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল কাজিয়াৰ কাৰণ আছিল নিজৰ অহংকাৰ মানে মই বৰ ভাৱ ডাংকুব মৰা কথা ময়ে সকলোতকৈ শ্ৰেষ্ঠ ময়ে চবতকৈ বেছি জানো এই ভাৱটোই হৈছে অহংকাৰ তোমালোকেও কিন্তু আটাইতকৈ বেছি জানা বুলি কেতিয়াও অহংকাৰ নকৰিবা জুয়ে পানীক কয় মই তোতকৈ শক্তিশালী মই গোটেই পৃথিৱীখনকে পুৰি ছাই কৰিব পাৰো মোৰ ভয়ত শুকান গছ গছনি হাবি বন ডাল পাত সকলোবোৰ কঁপি থাকে এইটো কোনে ক'লে জুয়ে পানীক ক'লে জুইৰ এনে বৰ কথা সহিব নোৱাৰি পানীয়ে ক'লে ইহ তোৰ আৰু এই সোপাহে কথা তই কিমান শক্তিশালী জানো নহয় এখিলা শুকান পাত পুৰি ছাই কৰিব পাৰ বুলি ইমান অহংকাৰ নে মোৰ আগত সেই কথাকে কৈ বৰাই কৰিবলৈ আহিছ জাননে নাজান মই যে গোটেই পৃথিৱীখনকে আৱৰি আছো মন গ'লেই মই পৃথিৱীৰ হাবি বন পৰ্বত পাহাৰ সকলো বুৰাই পেলাব পাৰো তোক পৰাস্ত কৰিবলৈতো কথাই নাই দুটুপাল মানৰহে কাম
পানীৰ কথা শুনি জুই খঙত টিঙৰি তোলা হ'ল। সি পানীৰ ফালে চোচা মাৰি আহিল। আহ, তোক এতিয়াই উতলাই ভাপ কৰি দিওঁ। তো তোমালোকে জানা যে পানী কি হয়? পানী যেতিয়া জুই টাপত দিয়া হয় পানী কি হয়? ভাপ হৈ যায়। গতিকে এইবাৰ কোনে ভয় দেখুৱালে? এইবাৰ জুয়ে ভয় দেখুৱালে যে তোক এইবাৰ ভাপ কৰি দিম, মানে উৰুৱাই দিম। দুয়োৰে তয়াময়া ৰণ লাগিল। এই যুঁজৰ ফলত বহু ঠাই পানীত বুৰ গ'ল। বহু জায়গা পানীত কি হৈ গ'ল? ডুবি গ'ল। বুৰ যোৱা মানে ডুবি যোৱা। লগতে বহু জীৱ জুইত জাহ গ'ল। চাৰিওফালে হাহাকাৰ লাগিল। পানী আৰু জুইৰ এনে কাজিয়া দেখি মানুহে ভাবিলে কথা দেখোন গুৰুতৰ। এনেকৈ হলে জুই আৰু পানীয়ে সকলো গ্ৰাস কৰিব। গ্ৰাস বানানটো গয় ৰয় গ্ৰ তাকাৰ দন্তীয়া খ, গৰ লগত ৰ যুক্ত হৈছে। পাছত সিহঁতৰ যিকোনো এটা হাৰিব। ফলত আমি পৰাজিত পক্ষক পৃথিৱীৰ পৰা হেৰুৱাব লাগিব। এতিয়া তোমালোকে ভাবাচোন, যদি আমাৰ জুই নাইকিয়া হৈ যায় পৃথিৱীৰ পৰা, তেতিয়াহ'লে আমি ভাত তৰকাৰী কেনেকৈ বনাম? ভাত আঞ্জা বনাব পাৰিম জানো? আমি ভাত খাব নোৱাৰিম জুই নহ'লে, হয়নে নহয়? যিকোনো আমি খোৱা বস্তু বা আমি এয়া চিত্ৰত চোৱাচোন, যিকোনো খোৱা বস্তু আমি এনেকৈ জুইৰে ৰান্ধিহে জ্বলাই পেলাইহে খাওঁ, হয়নে নহয়? আৰু যদি পানী হেৰুৱাব লগা হয় তেতিয়াহ'লে চোৱা, এই জীৱ জন্তু মানুহ সকলোকে পানী প্ৰয়োজন। পানী খাই জীৱ জন্তুৱে, বাচন বৰ্তন ধোৱা, খেতি কৰা, সকলোতে পানী লাগে। যদি পানী নোহোৱা হৈ যায় তেতিয়া কি হ'ব? অৰ্থাৎ আমাক জুইও লাগিব, আমাক পানীও লাগিব। কিন্তু এই দুইটাৰ যদি এটাও নোহোৱা হয় তেতিয়াহ'লে আমাৰ জীৱ জন্তুৰ বিলাই নাইকিয়া হ'ব। অৰ্থাৎ আমি সকলোৱে নেখাই মৰিব লাগিব, হয়নে বাৰু? গতিকে মানুহবোৰে আলচ কৰিলে এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য। শক্তি বানান আগতেও কৈছো, তালিব্য কয়ত একত তাথৰ্চইকাৰ, আমাৰ বাবে অপৰিহাৰ্য, হয়নে বাৰু? অপৰিহাৰ্য মানে আছে একদম জৰুৰী। ইংৰাজীত যদি কওঁ মেণ্ডেটৰী। গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। তেওঁলোকে এখন মেল পাতিলে। সেই মেলত দেশ বিদেশৰ অলেখ প্ৰাণী গোট খালে। পানী আৰু জুইক দুফালে ৰাখি এই কাজিয়াৰ বিচাৰ আৰম্ভ হ'ল। আৰম্ভ বানানটো আ ৰ ময় ভয়ম্ভ, মৰ লগত ভ যুক্ত হলে ময় ভয়ম্ভ। সভাসদৰ মাজত বহু পৰ আলোচনা বিলোচনা চলিল। শেষত ৰাইজে এটা পৰীক্ষা পতাৰ সিদ্ধান্ত ললে। সিদ্ধান্ত বানানটো দন্তীয়া সথৰ্চইকাৰ হি, দন্তীয়া দয় ধয় ধ, দন্তীয়া দৰ লগত দন্তীয়া ধ যদি লাগি যায় তেতিয়াহ'লে এনেকুৱা হয়, হয়নে বাৰু? নয়তয়ন্ত, নৰ লগত দন্তীয়া ত লাগিলে নয়তয়ন্ত। সিদ্ধান্ত ললে। কি সিদ্ধান্ত ললে? যে ৰাইজে আদেশৰ সুৰত কলে, জুই তুমি পাহাৰৰ তলত দপ দপকৈ জ্বলি থাকা। পানী তুমি পাহাৰৰ ওপৰলৈ যোৱা। আমি সংকেত দিয়াৰ লগে লগে তুমি তললৈ হুৱাই নামি আহিবা। যদি তুমি জুইক শান্ত কৰিব পাৰা তেন্তে তোমাক শক্তিশালী বুলি মানিম। মানে কি হ'ব? পাহাৰৰ তলত কোনে যে জ্বলি থাকিব? জুয়ে, হয়নে? জুই জ্বলি থাকিব পাহাৰৰ তলত। আৰু পাহাৰৰ ওপৰলৈ কোন যাব? পাহাৰৰ ওপৰলৈ যাব পানী। আৰু ৰাইজে আদেশ দিয়াৰ লগে লগে পানী হুৱাই নামি আহিব। আৰু নামি আহি পেলাই যদি জুই নুমুৱাই দিব পাৰে তেতিয়াহ'লে পানীক বেছি শক্তিশালী বুলি কোৱা হ'ব। আৰু যদিহে জুয়ে তোমাক উতলাব পাৰে তেন্তে জুইকে শক্তিশালী বুলি ক'ম। আৰু যদি জুয়ে যদি পানী উতলাই দিয়ে বা পানী বাষ্প কৰি উৰাই দিয়ে তেতিয়াহ'লে জুই বেছি শক্তিশালী বুলি ক'ম। কথা মতেই কাম। পাহাৰৰ নামনিত জুই দপ দপকৈ জ্বলি উঠিল। তাৰ ৰঙা শিখাবোৰে আকাশ চুলে। পানীয়ে পাহাৰৰ ওপৰত থুপ খাই ৰাইজৰ সংকেতলৈ বাট চাই ৰল। সময়ত সভাসদে পানীক জুইৰ ওপৰেদি বৈ যাবলৈ ক'লে, হয়নে বাৰু? সময় হ'ল আৰু সভাসদ মানে যিটো মিটিঙত যিখিনি মানুহ গোট খাইছিলে সেইখিনি কয় সভাসদে। সভাসদে কি কৰিলে? পানীক জুইৰ ওপৰেদি বৈ যাবলৈ ক'লে। ফেনে ফুটুকাৰে পানী নামি আহিল। পানী যিমান ওচৰ চাপিল জুইৰ ভয় সিমানেই বাঢ়িল। জুয়ে ভাবিলে পানীৰ লগত যুঁজ লাগি মিছাতে ইমানখন হ'ল। তাক যদি পানীয়ে একেবাৰে নুমুৱাই দিয়ে তেন্তে মানুহবোৰৰ কি যে অসুবিধা হ'ব তাৰ মনত বৰ বেজাৰ লাগিল, হয়নে বাৰু? বেজাৰ লগা মানে হৈছে দুখ লগা। যে জুই যদি নাইকিয়া হৈ যায় মানুহৰ কি হ'ব? মানুহে ৰন্ধা বঢ়া কেনেকৈ কৰিব? কেনেকৈ খাব? সি বিষণ্ণ মনে, বিষণ্ণ মানে বধ হৰ্ষইকাৰে বি মূৰ্ধনীয়া খ, মূৰ্ধনীয়া নয় নয় ন, দুটা মূৰ্ধনীয়া ন যুক্ত হৈছে, পিছুৱাই গ'ল। কিন্তু আশ্ৰয় ল'ব ক'ত?
পিছুৱাই গৈ থাকিলেওতো মানুহবিলাক জ্বলি যাব আৰু বেছি দূৰলৈ পিছুৱাই যাবও নোৱাৰে, তেতিয়াহ'লে ক'ত আশ্ৰয় ল'ব? অৱশেষত বহু ভাবি চিন্তি জুয়ে শিলৰ ভিতৰত সোমাই নিজকে ৰক্ষা কৰিলে। জুয়ে কি কৰিলে? শিলৰ ভিতৰত সোমাই গ'ল, কাৰণ শিলৰ ভিতৰলৈতো পানী সোমাই যাব নোৱাৰে, হয়নে নহয়? তোমালোকে জানো দেখিছা শিলৰ ভিতৰত পানী সোমাব পাৰা বুলি? শিল যদি আমি পানীত ডুবাই দিওঁ শিলৰ ভিতৰত কিন্তু পানী নোসোমায়। গতিকেই জুয়ে কি কৰিলে? ভাবিলে যে মই শিলৰ ভিতৰত সোমাই যাওঁ। আৰু এটা কথা মন কৰিবা, দুটুকুৰা শিল যদি আমি এনেকৈ ঘঁহিয়াই দিওঁ বা জোৰকৈ মাৰি দিওঁ, তেতিয়াহ'লে তাৰ পৰা কি ওলাই পৰে? জুই ওলাই পৰে। বুজি পাইছা? গতিকে অৰুণাচলৰ এই লোককথা মতেই মানে কি হয়, জুই ক'ত থাকে? শিলৰ ভিতৰত থাকে। সেইকাৰণে শিল খুন্দিয়াই দিলে বোলে জুই ওলায়। পানীয়ে দেখিলে যে গোটেই পৃথিৱী জলমগ্ন হৈ পৰিছে আৰু চাৰিওফালে কি হৈ গ'ল? পানীয়ে পানী হৈ গ'ল। চৌপাশে কেৱল পানী আৰু পানী। তাৰ মাজত জীৱ জন্তুবোৰ কক বকাই আছে। কক বকাই মানে কিছুমানে ডুবিছে, বাচাও বাচাও, মৰু মৰু অৱস্থা, হয়নে? পানীয়ে নিজৰ মৈবৰ ভাৱৰ ফলত, মৈবৰ মানে এই যে অহংকাৰ, এই অহংকাৰৰ ফলত সৃষ্টি হোৱা ভয়ানক দুৰ্যোগ দেখিলে। দুৰ্যোগ, হয়নে? নিজৰ ভুল বুজিব পাৰি সি অনুতপ্ত হ'ল। নিজৰ ভুলটো সি বুজি পালে যে মোৰ অহংকাৰৰ কাৰণেই এই জীৱ জন্তু মানুহ চব এতিয়া মৰিবলৈ ওলাইছে। সি সভাসদক কথা দিলে যে জুইৰ সৈতে সি আৰু কেতিয়াও কাজিয়া নকৰে। জুয়ে শিলৰ পৰা ওলাই আহি শপত খাই ক'লে, আজিৰ পৰা আমি কেতিয়াও কাজিয়া নকৰোঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল তোমাৰ পাঠটো। আৰু এতিয়া আমি পাঠভিত্তিক দুই এটা প্ৰশ্ন আলোচনা কৰিম, হয়নে বাৰু? তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক উত্তৰটো পূৰ কৰা। ইহ, তোৰ আৰু এই সোপাহে কথা, তই কিমান শক্তিশালী জানো নহয়। এই কথাষাৰ কোনে কাক কৈছিল? তো অপশ্যন কেইবাটাও দিছে, হয়নে? জুয়ে মানুহক কৈছিল, মানুহে জুইক কৈছিল, পানীয়ে জুইক কৈছিল, সভাসদে পানীক কৈছিল। কোনটো শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰ হ'ব খ নম্বৰটো, পানীয়ে জুইক কৈছিল। গতিকে তোমালোকে এই খ নম্বৰত ইয়াতে এটা শুদ্ধ চিন দি দিবা। তাৰ মনত বৰ বেজাৰ লাগিল। ইয়াত তাৰ বুলি কাৰ কথা কোৱা হৈছে? সভাসদৰ, মানুহৰ, পানীৰ, জুইৰ? নিশ্চয় জুইৰ বেয়া লাগিছিল, হয়নে? গতিকে ঘ নম্বৰ উত্তৰটো শুদ্ধ উত্তৰ, আৰু এই ঘ নম্বৰতে তোমালোকে এটা শুদ্ধ চিন দি দিবা। তাৰপিছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ তলত দিয়া প্ৰশ্নকেইটাৰ আমি উত্তৰ কোৱা আৰু লিখা, অৰ্থাৎ আমি উত্তৰবোৰ সমাধান কৰিম। মৰমৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম। এই পাঠটোত থকা প্ৰথমটো প্ৰশ্ন আছিল, ইয়াত দিছিল যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। গতিকে ক নম্বৰ প্ৰশ্নটো আছিল, পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল? গতিকে উত্তৰটো হ'ব, পানী আৰু জুইৰ সংঘাতৰ মানে কাজিয়াৰ মূল কাৰণ আছিল দুয়োৰে মাজত থকা অহংকাৰ। দুয়োজনে ইজনে সিজনক আনজনতকৈ অধিক শক্তিশালী বুলি গণ্য কৰিছিল। তাৰপিছৰ প্ৰশ্নটো, সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল? সভাসদে পানীক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল। গ নম্বৰ প্ৰশ্ন, গোটেই পৃথিৱী জুৰি আছোঁ বুলি কোনে কৈছিল? গোটেই পৃথিৱী জুৰি আছোঁ বুলি পানীয়ে কৈছিল। দেশ বিদেশৰ সকলো প্ৰাণী কিয় গোট খাইছিল? পানী আৰু জুইৰ বিবাদ অৰ্থাৎ কাজিয়া নিষ্পত্তিৰ বাবে, নিষ্পত্তি মানে হৈছে কাজিয়াটো মিলাই দিবৰ বাবে বা কাজিয়াটো ভাঙিবৰ বাবে আয়োজন কৰা সভাত দেশ বিদেশৰ সকলো প্ৰাণী গোট খাইছিল। কোনে কাক কিয় কৈছিল লিখা। এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য, গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। পানী আৰু জুইৰ মাজত হোৱা কাজিয়াই বহু ক্ষতি কৰিছিল আৰু এই দুয়ো শক্তি মানুহৰ বাবে অত্যন্ত প্ৰয়োজন। কোন দুটা শক্তি? পানী আৰু জুই। সেয়ে সোনকালে কাজিয়াখনৰ সমাধান কৰা দৰকাৰ বুলি মানুহে এই কথা কৈছিল। তাৰপিছৰ প্ৰশ্ন, পানী তোক এতিয়াই উতলাই ভাপ কৰি দিম। কথাষাৰ কোনে কৈছিল? এই কথাষাৰ জুয়ে পানীক কৈছিল। কিয় ক'লে? জুয়ে নিজৰ শক্তিৰ গৰ্বত পানীক ভয় দেখুৱাবলৈ আৰু নিজকে অধিক শক্তিশালী প্ৰমাণ কৰিবলৈ এই কথা কৈছিল। তাৰপিছৰ প্ৰশ্নটো, পানী আৰু জুইৰ আখ্যানটো চমুকৈ কোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইয়াতে 100টা শব্দৰ ভিতৰত তোমালোকক এই কাহিনীটো ক'বলৈ ইয়াতে যত্ন কৰিছোঁ। পানী আৰু জুইৰ মাজত কোন বেছি শক্তিশালী সেইটো লৈ ভীষণ কাজিয়া আৰম্ভ হৈছিল। জুয়ে নিজৰ শক্তিৰ গৰ্বত কৈছিল যে
সি সকলো জ্বলাই পেলাব পাৰে। আনহাতে পানীয়ে কৈছিল সি জুইকো নুমুৱাই পেলাব পাৰে। কাজিয়াই ভয়ংকৰ ৰূপ লৈ বহু ক্ষতি কৰিলে আৰু মানুহ বহু দুখ কষ্ট ভোগ কৰিবলগীয়া হ'ল। শেষত মানুহে বুদ্ধি কৰি দুয়োৰে একেলগে শক্তি পৰীক্ষা কৰিলে। দেখা গ'ল যে দুয়োৰে নিজ নিজ শক্তি আছে, কিন্তু একেলগে থাকিলে সিহঁত উপকাৰী হয়। পানীয়ে নিজৰ ভুল বুজি কাজিয়া নকৰিবলৈ প্ৰতিজ্ঞা কৰিলে। এই কাহিনীয়ে আমাক একেলগে থকাৰ শিক্ষা দিয়ে, অৰ্থাৎ মিলা প্ৰীতিৰে থকাৰ শিক্ষা দিয়ে। তাৰপিছত তলৰ কিছুমান শব্দৰ অৰ্থ দিয়া আছে, সেই অৰ্থ প্ৰকাশ কৰা শব্দবোৰ কাষৰ শব্দজালৰ পৰা বাছি উলিয়াই লিখা। ইয়াতে চোৱা, কাষতে এটা বাকচ দিয়া আছে, এই বাকচটোত তোমালোকৰ কিতাপৰ পৃষ্ঠাত পাবা। গতিকে এই বাকচটোৰ পৰা কেইটামান শব্দ আমি কি কৰিব লাগে, বাছি উলিয়াই লিখিব লাগে। এতিয়া ধৰা প্ৰথমটোত দিছিলে কি, যে গিলা কাৰ্য বা আগুৰি ধৰা কাৰ্য, হয়নে বাৰু? গিলা কাৰ্য বা আগুৰি ধৰা কাৰ্য, এইটো কি বুলি কোৱা হয়? গ্ৰাস, গয়ৰয় গ্ৰ, তাতাকাৰ দন্তীয়া খ। তাৰপিছত আছিল বিষাদে আৱৰি ধৰা বা কমা দি পেলাই বেজাৰ মোৱা। ইয়াক এটা শব্দত প্ৰকাশ কৰিলে হ'ব বিষণ্ণ। তোমালোকৰ এই বাকচটোৰ পৰাই বিষণ্ণ শব্দটো উলিয়াই ল'ব পৰা যায়। তাৰপিছতে আছিল পানীত ডুবি থকা। পানীত ডুবি থকা মানে হৈছে জলমগ্ন, বৰ্গীয়া জ ল ম গয় নয় গ্ন। সভাত উপস্থিত থকা লোক, এইটো কোৱা হ'ব সভাসদ। এই বাকচটোতে শব্দটো আছে, তাৰ পৰা আমি সভাসদ শব্দটো লিখি ল'ব লাগে। তাৰপিছত দিছিল অহংকাৰ বা দম্ভালি, এইটোক কয় বৰাই। তোমালোকে এই বাকচটোৰ একেবাৰে তলত সোঁফালে মন কৰাচোন, ব ৰতাকাৰে ৰা হৰ্ষই, এই বৰাই শব্দটো আছে, এই অহংকাৰ বা দম্ভালি বুজায়। আৰু একেবাৰে সহজ, কোনো গোচৰ আদি বিচাৰ কৰিবলৈ লগ হোৱা সমাজ, এইটো কোৱা হয় মেল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাকচত এই শব্দবোৰ ভৰাই তোমালোকে লিখি ল'বা। তাৰপিছত তলত দিয়া বাক্যকেইটালৈ মন কৰা। তাৰ ৰঙা শিখাবোৰে আকাশ চুলে, প্ৰথমটো বাক্য। দ্বিতীয়টো বাক্যত দিয়া আছিল জুই আৰু পানীৰ মাজত এবাৰ ভীষণ, ভীষণ শব্দটো ৰঙা শব্দৰে লিখিছোঁ, কাজিয়া লাগিছিল। দুয়োৰে মাজত তয়াময়া ৰণ লাগিল। তাৰপিছত পাহাৰৰ নামনিত জুই দপ দপকৈ জ্বলি উঠিল। তাৰপিছত আছিল আৰু এটা বাক্য, তাৰ মাজৰ জীৱ জন্তুবোৰ ককবকাই আছিল। আৰু শেষত আৰু এটা বাক্য, তাৰ মনত বৰ বেজাৰ লাগিল। এতিয়া ওপৰৰ প্ৰথম বাক্যটোত তলত আঁচ দিয়া ৰঙা পদটোৱে জুই শিখাবোৰৰ গুণ বুজাইছে। দ্বিতীয় বাক্যটোত আঁচ দিয়া ভীষণ শব্দটোৱে কাজিয়া বিশস্য পদৰ অৱস্থা বুজাইছে। তৃতীয় বাক্যটোত আঁচ দিয়া তয়াময়া পদটোৱে ৰণ বিশেষ্য পদৰ অৱস্থা বুজাইছে। আৰু চতুৰ্থ বাক্যটোত আঁচ দিয়া দপ দপকৈ পদটোৱে জ্বলি উঠিছিল ক্ৰিয়াৰ অৱস্থা বুজাইছে। ঠিক তেনেকৈ পঞ্চম বাক্যটোৰ ককবকাই পদটোৱে আছে ক্ৰিয়াৰ অৱস্থা বুজাইছে। এতিয়া তোমালোকে এই বাকচটোত চালে মন কৰাচোন, ইয়াত লিখিছে যে জানো আহা। আন পদৰ গুণ, দুখ, অৱস্থা আদি প্ৰকাশ কৰা পদবোৰেই হ'ল বিশেষণ পদ। এইটো পৰীক্ষাত আহিব, তোমালোকৰ গুণোৎসৱতো আহে যে বিশেষণ পদ কাক বোলে, আৰু তোমালোকে জানি থোৱা দৰকাৰ যে আন পদৰ গুণ, দুখ, অৱস্থা আদি প্ৰকাশ কৰিলে তাকে সেইবোৰ পদকেই বিশেষণ পদ বোলে, হয়নে বাৰু? যেনে আন পদৰ গুণ বুলি ক'লে যে কলমটো কেনেকুৱা ৰঙা, জুই কেনেকুৱা ৰঙা, গতিকে ৰঙাটো তাৰ গুণ। এইবাৰ তলত দিছিল জানো আহা। বিশেষ ক্ৰিয়া আদি পদক কেনে বা কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে বিশেষণ। যেনে জুইৰ শিখাবোৰ কেনেকুৱা আছিল, উত্তৰ ৰঙা আছিল। কেনেকৈ জ্বলি উঠিছিল, উত্তৰ দপ দপকৈ। কেনেকুৱা বেজাৰ লাগিল, বৰ বেজাৰ লাগিল। গতিকে এইবোৰ তাৰ উত্তৰ, আৰু যিবোৰ উত্তৰ পোৱা যায় সেইবোৰে হৈছে বিশেষণ পদ। এতিয়া তোমালোকে ইয়াত চোৱাচোন, তলত দিয়া বাক্যকেইটাত থকা বিশেষণ পদবোৰ আমি বাছি উলিয়াবলৈ লিখিব লাগে। যে ফাতেমা এজনী শান্ত ছোৱালী। প্ৰশ্ন সুধিছে ফাতেমা কেনেকুৱা ছোৱালী, উত্তৰটো হ'ব শান্ত, গতিকে শান্তটো হ'ব বিশেষণ পদ। আজি ডাৱৰীয়া বতৰ, আজি কেনেকুৱা বতৰ, উত্তৰটো হ'ব ডাৱৰীয়া, গতিকে ডাৱৰীয়াটো হ'ব বিশেষণ পদ। তাৰপিছত দিছিল জিৰাফৰ ডিঙি বৰ দীঘল। জিৰাফৰ ডিঙি কেনেকুৱা, উত্তৰটো হ'ব বৰ দীঘল, গতিকে বৰ দীঘলটো বিশেষণ পদ।
মনোযোগেৰে কিতাপ পঢ়িবা কেনেকৈ পঢ়িবা উত্তৰটো মনোযোগেৰে গতিকে মনোযোগটো হ'ব বিশেষণ পদ এইবাৰ তলত বাক্য শাৰীলৈ মন কৰে বাক্য কেইটামান দিছে যে কি ৰাইজ আৰু শংকা আঁতৰিল আৰু মনোবাঞ্ছা পূৰ্ণ হ'ল বা পূৰ হ'ল এই বাক্য শাৰীত মনোবাঞ্ছা শব্দটোত থকা যুক্তাক্ষৰটো হ'ল নিয়স্বয়াঞ্চ নিয়স্বয়াঞ্চ অৰ্থাৎ দ্বিতীয় ছ নিয়ৰ লগত তোমালোকে কাষতে চোৱা যে নিয়ৰ লগত দ্বিতীয় ছ যুক্ত হ'লে তেতিয়া কি হৈ যায় নিয়স্বয়াঞ্চ গতিকে এতিয়া তলত কেইটামান খালী ঠাই পূৰ কৰিব দিছে কি হ'ব বত আকাৰে বা নিয়স্বয়াঞ্চ তাত আকাৰ বাঞ্ছা তোমালোকে প্ৰথমটো খালী ঠাইত নিয়স্বয়াঞ্চ লগাই দিবা দ্বিতীয়টো খালী ঠাইত লত আকাৰে লা নিয়স্বয়াঞ্চ দন্তীয়া নত আকাৰে না লাঞ্ছনা আৰু তৃতীয়টোত বত আকাৰে বা নিয়স্বয়াঞ্চ দন্তীয়া নত দীৰ্ঘইকাৰে নি অন্ত্যেষ্টিয় বাঞ্ছনীয় মানে বাধ্য কৰিবলগীয়া কাম আৰু লাঞ্ছনা মানে হৈছে লাজ বা অপমান তলত দিয়া বাক্য শাৰীলৈ মন কৰা মই তোমাতকৈ শক্তিশালী পাঠটোত পোৱা এই বাক্য শাৰীৰ অৰ্থ হৈছে মই তোমাৰ তুলনাত শক্তিশালী এনেদৰে যাৰ লগত তুলনা কৰা হয় তাৰ লগত কৈ দন্তীয়া ত কতৈকাৰে কৈ ব্যৱহাৰ কৰা হয় এতিয়া চোৱা মই এবিধ ডাঙৰ জন্তু হাতী এবিধ ডাঙৰ জন্তু ঠিক আছে এতিয়া এই যদি এই দুইটাই তুলনা কৰোঁ এইটো দিছে কি মহ এবিধ ডাঙৰ জন্তু হাতী এবিধ ডাঙৰ জন্তু তেতিয়াহ'লে কোনটো কাতকৈ বেছি ডাঙৰ আমি ক'ব পাৰোঁ মহৰ লগত হাতীক তুলনা কৰি লিখিলে হ'ব মহতকৈ হাতী ডাঙৰ জন্তু অৰ্থাৎ মহৰ তুলনাত হাতী ডাঙৰ জন্তু এতিয়া তলত কেইটামান কি দিছে চোৱা বাক্য দিছে পুঠিৰ তুলনাত বৰালি মাছ ডাঙৰ তাকে যদি আমি ত কৈ লগাই পেলাই লিখোঁ তাহলে হ'ব পুঠিতকৈ বৰালি মাছ ডাঙৰ চোৱা মই কলমেৰে লিখি দিছোঁ তাৰপিছত ক্ৰিকেট বলৰ তুলনাত ফুটবল ডাঙৰ তলত লিখিছোঁ ক্ৰিকেট বলতকৈ ফুটবল ডাঙৰ ত আৰু কৈ যুক্ত কৰিব লাগে অৰ্থাৎ ত কৈ লগাই পেলাই বাক্যবোৰ পুনৰাই লিখিব লাগে তুলসী গছৰ তুলনাত আম গছ ওখ আমি যদি লিখোঁ কলমেৰে লিখি দিছোঁ চোৱা তুলসীতকৈ আম গছ ওখ বা তুলসী গছতকৈ আম গছ ওখ এনেকৈ লিখিবা জিৰাফৰ তুলনাত হৰিণ চাপৰ জিৰাফতকৈ হৰিণ চাপৰ হ'ল এইবাৰ চোৱা শিলে শিলে খুন্দা খালে ফিৰিঙতি ওলায় এটা ফিৰিঙতি মানে হ'ল জুইৰ আৰম্ভণি বা কণিকা আদিম যুগত মানুহে শিলে শিলে খুন্দিয়াই ফিৰিঙতিৰ সৃষ্টি কৰিছিল তেওঁলোকে সেই ফিৰিঙতিৰে শুকান ঘাঁহ বনত জুই জ্বলাইছিল সেই জুইৰ সহায়ত খাদ্য পুৰি খাইছিল বৰ্তমানেও জুই জ্বলোৱা পদ্ধতিটোৰ বিশেষ পৰিৱৰ্তন হোৱা নাই আধুনিক আহিলাপাতি যেনে দিয়া চলাই মানে মেচ লাইটাৰ আদিত ঘৰখনৰ সহায়েৰে ফিৰিঙতিৰ সৃষ্টি কৰা হয় এইবাৰ চোৱা প্ৰাচীন কালত মানুহে শিলৰ ঘৰখনৰ উপৰি আৰু কিহৰ সহায়ত ফিৰিঙতিৰ সৃষ্টি কৰিছিল দলত আলোচনা কৰি কোৱা আৰু য'ত নেকি কৈ দিছে যে ঘৰখনৰ অৰ্থ হ'ল পিহি লোৱা ক্ৰিয়া গতিকে শিলে শিলে ঘঁহনি খালে জুই সৃষ্টি হয় আমি জানো প্ৰাচীন কালত লোহা বা ধাতুৰে জুইৰ ফিৰিঙতি উলিয়াই আৰু কেতিয়াবা সূৰ্যৰ পোহৰ লেন্সেৰে কেন্দ্ৰীভূত কৰি ফিৰিঙতি সৃষ্টি কৰিছিল তাৰ পিছৰ প্ৰশ্নটো পানী আৰু জুই নাথাকিলে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবা আৰু লিখা যদি পানী নাথাকে বা যদি জুই নাথাকে আমাৰ কি অৱস্থা হ'ব আমি লিখিব লাগে পানী আৰু জুই নাথাকিলে আমাৰ জীৱন একেবাৰে অসুবিধাজনক হৈ পৰিলহেঁতেন পানী নাথাকিলে আমি খাব নোৱাৰোঁ কৃষি কাজ কৰিব নোৱাৰোঁ আৰু জীৱ জন্তু বাচি নাথাকিব হয়নে বাৰু জুই নাথাকিলে ৰন্ধন কৰিব নোৱাৰোঁ অৰ্থাৎ ৰান্ধিব নোৱাৰোঁ শীতত গৰম পাব নোৱাৰোঁ আৰু বহু কাম অসম্পূৰ্ণ থাকিব সেয়ে পানী আৰু জুই দুয়ো আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় এইবাৰ তোমালোকৰ এটা প্ৰশ্ন দিছিলে তলত কেইটামান বাক্য দিছিলে এই বাক্যবিলাক খেলিমেলিকৈ দিয়া আছে আৰু খেলিমেলিকৈ দিয়া বাক্যবিলাক আমি শুদ্ধ ৰূপত মানে সঠিককৈ মিলাই লিখিব লাগে আৰু এটা কাহিনী হ'ব আৰু সেই কাহিনীটোৰ এটা নাম দিব লাগে গতিকে আমি ইয়াতে প্ৰশ্নটো আমি নপঢ়োঁ ইয়াতে একেলগে তলত চোৱা শুদ্ধ ক্ৰমটো দিয়া আছে আৰু লগতে কাহিনীটোৰ এটা নামো দিছে গতিকে শুদ্ধ ক্ৰমটো কি হ'ব এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল এদিন সি বৰশী বাবলৈ গ'ল 2 নম্বৰত কানায়ে শ্যামক কেইটামান টোপ দিলে কিছু পৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে 3 নম্বৰ
সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল কিন্তু এটাও মাছ তাৰ বৰশীত নালাগিল ইপিনে টোপ শেষ হৈ আহিল সি বৰ অধৈৰ্য হ'ল 4 নম্বৰত হ'ব অলপ দূৰত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল সি শ্যামক ক'লে অলপ সময় ধৈৰ্য ধৰাচোন কাহিনীটোৰ নাম হ'ব ধৈৰ্যৰ ফল মিঠা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল তোমালোকৰ পাৰ্ট 2 তাৰ বৰ্ণনা আৰু প্ৰশ্ন উত্তৰসমূহ যদি তোমালোকে ভিডিঅ'টো ভাল পালা নিশ্চয়কৈ লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা থেংক ইউ